নমস্কাৰ কল্পুছ ক্ৰিয়েশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এজোপা এল'ভেৰাৰ যত্ন কেনেদৰে লোৱা উচিত। আপোনালোকে যে দেখিছে মোৰ এই এল'ভেৰা জোপা মুগা বৰণৰ হৈ গৈছে। ইয়াৰ যিটো প্ৰকৃত ৰং সেই ৰংটো নোহোৱা হৈ ইয়াত এটা মুগা বৰণ আহি গৈছে। লগতে এই ডাঙৰ এল'ভেৰা জোপাৰ উপৰিও মোৰ সৰু সৰু পুলি দুটাও মুগা বৰণৰ হৈ গৈছে। চ' আপোনালোকক মই জনাওঁ যে মোৰ এল'ভেৰা কেইজোপা এনেকুৱা হ'ল কিয়। নাম্বাৰ 1, এল'ভেৰা কেইজোপা মই প্ৰয়োজনতকৈ অধিক সময় ৰ'দত ৰাখিছিলোঁ। নাম্বাৰ 2, বেছি সময় ৰ'দত ৰখাৰ পিছত ইয়াত অধিক পৰিমাণৰ পানী দিছিলোঁ। চ' মেইনলি এই দুটা কাৰণতেই মোৰ এল'ভেৰা কেইজোপা মুগা বৰণৰ হৈ গৈছে। এল'ভেৰা কেইজোপা মই আগৰ অৱস্থাত ঘূৰাই পাবৰ বাবে প্ৰায় 1.5 বা 2 ঘণ্টা সময়ৰ বাবে ৰাতিপুৱাৰ কুমলীয়া ৰ'দত উলিয়াই দিছোঁ। তাৰপিছত মই এল'ভেৰা কেইজোপা ৰ'দৰ পৰা নি এনেকুৱা ঠাইত ৰাখিছোঁ য'ত কম পৰিমাণে ৰাতিপুৱাৰ ৰ'দখিনি পৰে আৰু বাকী সময়ত একেবাৰে ৰ'দ নপৰে। তাৰপিছত যেতিয়ালৈকে ইয়াৰ মাটিখিনি শুকান হৈ নাযায় তেতিয়ালৈকে মই ইয়াত অলপো পানী দিয়া নাই, কাৰণ ইয়াৰ মাটিখিনি অলৰেডি জীপাল হৈয়ে আছে। এনেদৰে সম্পূৰ্ণ এদিন আৰু এৰাতি ৰ'দ নপৰা ঠাইত ৰখাৰ পিছত দ্বিতীয় দিনাই মোৰ এল'ভেৰা কেইজোপাৰ পৰা মুগা বৰণটো নোহোৱা হৈ যাবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ আগৰ সেউজীয়া ৰঙলৈ ঘূৰি আহিবলৈ ধৰিছে। ইয়াৰ পিছত এনেদৰে 3 দিন সম্পূৰ্ণ ৰ'দ নপৰা ঠাইত থোৱাৰ ফলত তৃতীয় দিনাখনেই মোৰ এল'ভেৰা কেইজোপালৈ সম্পূৰ্ণকৈ আগৰ সেউজীয়া ৰং ঘূৰি আহিছে আৰু এই 3 দিনতেই এল'ভেৰা কেইজোপা যথেষ্ট বৃদ্ধিও হৈছে। কিন্তু এতিয়ালৈকে মই ইয়াৰ মাটিখিনি শুকান হৈ যোৱা নাই বাবে ইয়াত অলপো পানী দিয়া নাই আৰু এই 3 দিনে এল'ভেৰা কেইজোপা প্ৰখৰ ৰ'দত উলিয়াই দিয়া নাই। গতিকে আপুনিও যদি আপোনাৰ এল'ভেৰা কেইজোপা ধুনীয়া কৰি ৰাখিব খোজে তেতিয়াহ'লে ইয়াক পোনপটীয়াকৈ ৰ'দ পৰা ঠাইত কেতিয়াও নাৰাখিব আৰু ইয়াত অধিক পৰিমাণৰ পানী কেতিয়াও নিদিব। লগতে আজিৰ ভিডিঅ'টি চাই যদি ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।